হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালেই আছে। আজি মই আলোচনা কৰিম যিসকল বন্ধুৱে যৌন মিলনৰ সময়ত 10ৰ পৰা 20 ছেকেণ্ড বা 30 বা হায়েষ্ট 1 মিনিটৰ ভিতৰত আপোনাৰ বীৰ্যপাত হৈ যায়, তাৰ পৰা আপুনি কেনেদৰে ৰক্ষা পাব পাৰে। বন্ধুসকল, যদি কোনো পুৰুষৰ সোনকালে বীৰ্যপাত হয়, তেন্তে বন্ধুসকল আপুনি মনত ৰাখিব, আপোনাৰ যি লগৰী বা স্ত্ৰী সি কিন্তু সিমান এটা সন্তুষ্টি লাভ নকৰে। গতিকে যিসকল বন্ধুৰ সোনকালে বীৰ্যপাত হয় সেইসকলৰ কাৰণে মই আজি কিছুমান টিপছ লৈ আহিছোঁ, 3টা টিপছ লৈ আহিছোঁ। এই 3টা টিপছ মানি চলিলে আপুনি তাৰ পৰা ৰক্ষা পাব পাৰিব। তেন্তে আচোন বন্ধুসকল জানি লওঁ টিপছ 3টা কি কি। প্ৰথম যিটো টিপছ আছে সেইটো হৈছে, ধৰক কিছুমান পুৰুষ আছে যিসকল যৌন মিলনৰ সময়ত বেছিকৈ উত্তেজিত হৈ পৰে। সেইটো কিন্তু বহুত বেয়া কথা। মানে বেছিকৈ যদি আপুনি উত্তেজিত হৈ পৰে আৰু সেইটো কিন্তু আপোনাৰ যি লগৰীয়া বা স্ত্ৰী আছে তাৰ কাৰণে কিন্তু ইমান সন্তুষ্টিদায়ক নহয়। কাৰণ আপোনাৰ যদি বেছিকৈ উত্তেজিত হৈ যায় আপুনি, তেন্তে আপোনাৰ বীৰ্য 10ৰ পৰা 20 ছেকেণ্ড বা 30 ছেকেণ্ড সময়ে আপুনি মানে যৌন মিলনটো কৰিব পাৰিব। আৰু আপুনি জানে আপোনাৰ যি লগৰী থাকিব তাৰ কিন্তু এই 10 বা 20 ছেকেণ্ডৰ ভিতৰত সি কিন্তু সন্তুষ্টি লাভ নকৰে। গতিকে সিহঁতৰ এটা লিমিট ধৰা আছে যে এইখিনি সময়ৰ পিছতে সিহঁতৰ সন্তুষ্টি লাভ কৰে। গতিকে আপোনাৰ সেইটো মনত ৰাখিব লাগিব, আপুনি সিমান উত্তেজিত হ'ব নোৱাৰিব। মেইন কথা মনত ৰাখিব, আপুনি উত্তেজিত হ'ব নোৱাৰিব। আপুনি আপোনাৰ লগৰীয়াৰ লগত উত্তেজিত নহয়, আপোনাৰ উত্তেজনাটো মনৰ ভিতৰতে ৰাখি দিয়ক। আৰু সেইটো কিন্তু আপোনাৰ যি লগৰীয়া বা স্ত্ৰী আছে তাৰ সন্মুখত প্ৰদৰ্শন নকৰিব যে আপুনি যে বহুত উত্তেজিত হৈ গৈছে, এনেকুৱা কিন্তু প্ৰদৰ্শন নকৰিব। কাৰণ আৰু আপুনি যদি পাৰে যে আপোনাৰ স্ত্ৰীৰ শৰীৰৰ ফালে লক্ষ্য নকৰাটোৱে বহুত ভাল হ'ব আৰু আপোনাৰ উত্তেজনাটো কমি যাব। আৰু আপুনি অলপ লাহে লাহে যৌন মিলনটো কৰি যাওক। আপুনি চাব আপোনাৰ প্ৰথমতে যি 20 ছেকেণ্ড হৈছিল, আপুনি তাৰ পৰা কিন্তু আপোনাৰ 1 মিনিট বা 1.5 মিনিটলৈকে বাঢ়ি যাব। এইটো টিপছ আপোনালোকে যদি মানি চলে। এতিয়াও বন্ধুসকল ছেকেণ্ড যিটো টিপছ আছে সেইটোৰ বিষয়ে আলোচনা কৰোঁ। আপুনি যেতিয়া মিলন পৰ্ব আৰম্ভ কৰিব, তেতিয়া কিছু সময় পিছত আপুনি বুজিব পাৰিব যে আপোনাৰ যিটো বীৰ্য আছে সেইটো ওলোৱাৰ সময় হৈ গৈছে। তেতিয়া আপুনি এটা কাম কৰিব, আপোনাৰ ৱাইফৰ লগত বা লগৰীয়াৰ লগত আপুনি অলপ ৰোমান্টিক কথা পাতক। আপুনি অলপ খন্তেকৰ কাৰণে জিৰণি লৈ লওক আৰু আপোনাৰ ৱাইফৰ লগত ৰোমান্টিক কথা পাতি লওক। তেতিয়া আপুনি চাব আপোনাৰ বীৰ্য ওলোৱা বন্ধ হৈ গৈছে আৰু আপোনাৰ উত্তেজনাটো অলপ কমি গৈছে। ৰোমান্টিক কথা আপুনি 5-10 মিনিট পাতি ল'লে, তাৰপিছত আকৌ আপুনি একেদৰে আগৰ দৰে কাম চলাই যাওক। তেতিয়াহ'লে আপুনি চাব আপোনাৰ লাহে লাহে এনেকৈ যদি 2টা টিপছ যদি মানি চলে, আপুনি মোটামুটি আপোনাৰ 15-20 দিনৰ পিছত আপুনি চাব পাৰিব যে নহয় বস্তুটো 30 ছেকেণ্ডৰ পৰা 2 মিনিটলৈকে বাঢ়ি গৈছে। আৰু যদি এই 2টা টিপছত কাম নকৰে, তেতিয়াহ'লে মই আপোনালোকক এটা টেবলেট আৰু এটা কেপচুলৰ নাম কৈ দিছোঁ। সেইটো 3 নম্বৰ টিপছ যিটো ক'ব বিচাৰিছিলোঁ, সেইটো আচলতে কোনো ধৰণৰ টিপছ নহয়। এই 2টাত যদি টিপছত যদি কাম নকৰে, তেতিয়াহ'লে আপোনালোকক মই 2টা ঔষধৰ নাম ক'ম। এটা হৈছে আপোনালোকে স্ক্ৰীণত চাই আছে টেণ্টেক্স ফ'ৰ্ট। এইটো এটা আপোনালোকৰ আয়ুৰ্বেদিক টেবলেট হয়, বহুত ভাল হয়। আপোনালোকৰ যৌন উত্তেজনা প্লাছ আপোনাৰ যৌন মিলনৰ যিটো সময় সেইটো বঢ়াব, দীৰ্ঘায়ু কৰিব এই টেণ্টেক্স ফ'ৰ্ট নামৰ টেবলেটটো। আৰু তাৰ লগতে যদি আপোনালোকে ভিটামিন ই এটা কেপচুল আছে, ইভিয়ন 400 নামৰ স্ক্ৰীণত চাই আছে, এই 2টা ভিটামিন ই কেপচুল আৰু টেণ্টেক্স ফ'ৰ্ট টেবলেট, এই 2টা যদি আপুনি 1 মাহলৈকে খায়, 1 মাহলৈকে যদি ৰাতিপুৱা 2টা আৰু আবেলি 2টা এটা এটাকৈ যদি খায়, 1 মাহ পিছত ইয়াৰ আপুনি সুফল লাভ কৰিব। সেইটো আপোনালোকৰ 5ৰ পৰা 10 মিনিটলৈকে বৃদ্ধি হ'ব। এইটো মই 99% গেৰাণ্টি হিচাপে কৈছোঁ। গতিকে বন্ধুসকল, আশা কৰোঁ আপোনালোকে 2টা টিপছ মানি চলিব। আৰু যদি মানি চলে, আপোনালোকৰ যিটো মিলনৰ সময়সীমা সেইটো বৃদ্ধি পাব। আৰু যদি কাম নহয়, টিপছ 2টা যদি কাম নহয়, আৰু এইটো মই গেৰাণ্টি দিব নোৱাৰোঁ যে 100% কাম হ'ব, 90% কাম হ'ব বুলি কৈছোঁ। আৰু যদি 10% যিবিলাক মানুহ আছে সেইবিলাকৰ যদি নহয়, আপোনালোকে এই কেপচুল আৰু টেবলেটটো খাই ল'ব। যদি বন্ধুসকল এনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' পাব খোজে, লাজৰ কোনো কথা নহয়, এইটো আমাৰ জানিবলগীয়া কথা। এইবিলাক আমাৰ দৈনন্দিন কাৰ্যত লাগে। আমাৰ স্ত্ৰীয়ে হওক বা লগৰে বুলি ক'লে ভুল হ'ব। যদি স্ত্ৰীৰ লগত যদি আপোনালোকে সুখে শান্তিত বসবাস কৰিব বিচাৰে, তেন্তে এইবিলাক ভিডিঅ'ৰ প্ৰয়োজন আছে। আৰু মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই যাম। ধন্যবাদ।